संसाराव सानैसोल' थांना थागोन नों जिउआ थांब्ला गैलिया जेबोखौनो लांफाया नों लाबाव लाबाव आरो लाबाव जाबाव जाबाव आरो जाबाव अरजाया फोथै फोथै आरो फोथै सोबखा सोबखा थै लोंफै रावबो नङा बे माया संसाराव सानैसोल' थांना थागोन আজি আমি কোকৰাঝাৰত আমাৰ সকলো দল সংগঠন আৰু নেতৃবৃন্দৰ উপস্থিত আমাৰ কোকৰাঝাৰ গান্ধী মণ্ডপত আমাৰ সকলো আদৰৰ জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি জনোৱা এটা প্ৰগ্ৰাম আয়োজন কৰা হৈছে ইয়াত কোকৰাঝাৰ মিউনিচিপালিটি কেম্পাছত আমি সকলো আহি উপস্থিত হৈছোঁ আৰু আজিৰ সময়ত সমগ্ৰ অসমৰ কাৰণে শোকৰ দিন চলি আছে আৰু বড়োলেণ্ড অঞ্চলতো কোকৰাঝাৰতো আমি সকলো যোৱাকালিৰ পৰাই এটা শোক পালন কৰি আছে আমি কোনোৱে ইমান সহজে ল'ব পৰা নাই আৰু পাহৰিব পৰা নাই যিসকলে তেখেতৰ গীত মাত শুনে তেখেতসকলৰ কাৰণে আপোনে আৰু আমি বহুত ওচৰে পৰাই পোৱা আৰু তেখেত এটা সময়ত তামোলপুৰত আছিলে মই তামোলপুৰৰে মানুহ সেই হিচাপে আমি বহুত ক্লোজ আছিলোঁ আৰু আজিৰ সময়ত তেখেতে যিখিনি কণ্ট্ৰিবিউশ্যন অসম আৰু অসমৰ জাতি জনগোষ্ঠীৰ কাৰণে দি গ'ল সংগীত জগতত সাংস্কৃতিক জগতত এইটো কোনো পূৰাব নোৱাৰিব আৰু সেইকাৰণে আজিৰ সময়ত সমগ্ৰ অসমত শোকৰ ছাঁ যিটো পৰিছে সেইটো বড়োলেণ্ড অঞ্চলত পৰিছে আমি সদায় বিচাৰিম ভগৱানে তেখেতক স্বৰ্গত ভালে ৰাখক আৰু ভগৱানক প্ৰাৰ্থনা কৰিম যে জুবিন দা যাতে পুনৰ অসমতে জন্ম লয় আৰু তেখেতৰ গীত আমি সদায় শুনিম আৰু লগতে আশা কৰিম যে অনাগত দিনত তেখেতৰ স্মৃতিত আমি বড়োলেণ্ড অঞ্চলতো বিভিন্ন ইনষ্টিটিউশ্যনছ বিভিন্ন গভৰ্ণমেণ্ট প্ৰগ্ৰামছ আৰু বিভিন্ন মেমৰিয়েলছবিলাক আমি ইয়াতো কৰিবলৈ আমি এটা পদক্ষেপ ল'ম জুবিন দা সদায় অমৰ হৈ থাকিব অকল অসমবাসী নহয় বিশ্ববাসীৰ ওচৰত তেখেতে সদায় অমৰ হৈ থাকিব আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি সকলো আহিছোঁ আৰু তেখেতৰ শৰীৰটো যেতিয়া আহি পাব আমি তেতিয়া তেখেতক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাবলৈ যাম আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা আমাৰ সদায় থাকিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ কোকৰাঝাৰ গান্ধী মণ্ডপত সমবেত হৈছোঁ জুবিন গাৰ্গ মানে জনতাৰ শিল্পী সদায় তেখেতৰ গীত মাতত আমি মানৱতা দেখিবলৈ পাইছোঁ আৰু সমাজবাদৰ কথা দেখিবলৈ পাইছোঁ আৰু নিৰীহজনক কেনেকৈ মানে সহায় কৰিব পাৰে বা নিৰীহজনৰ কাৰণে আমাৰ দায়িত্ব কি এই সম্পৰ্কেও তেওঁ গীত ৰচনা কৰিছিল কাৰণ তেওঁ লিৰিচিষ্ট আছিলে আৰু ফিল্মৰ এক্টৰো আছিল ডাইৰেক্টৰো আছিল মিউজিক মানে ডাইৰেক্টৰৰ লগতে ফিল্ম ডাইৰেক্টৰ তেখেতে অলপমান যাযাবৰীয়া মুক্ত এটা জীৱন মুক্ত মনৰ মানুহ যিটো কথা মনত আহে সেইটোৱে কৈ দিয়ে আৰু তাৰ কাৰণে হয়তো বা কেতিয়াবা সমাজত বিবাদো হয় কিন্তু সমাজে পিছত বুজি পায় যে তেখেত ইমান মুক্ত মনৰ মানুহ যিয়ে নহওক আজি জুবিন গাৰ্গ আমাৰ মাজত নাই ছিংগাপুৰত তেখেতে এটা এক্সিডেণ্টৰ দৰে হৈ গ'ল আৰু আমাৰ মাজত নাই তেখেতৰ নচৰ দেহ আহি আছে মই আশা কৰিছোঁ বিদেশী আত্মা সদায় স্বৰ্গত শান্তিৰে থাকক আৰু কেইদিনমান আগত তেখেতে নিজৰ গীতবিলাকৰ যিটো অডিঅ' কেছেটৰ মিউজিয়াম এটা ইনগ্ৰেশ্যন কৰিছিল আৰু এইটো মই নিশ্চয় কৰি
দেখিছিলোঁ কিন্তু এই তেখেতৰ সৃষ্টিৰাজিবিলাক যাতে অমৰ হৈ যায় বা অমৰ হৈ থাকে তাৰ কাৰণে যাতে ব্যৱস্থা লোৱা হয় অসম চৰকাৰৰ তৰফৰ পৰা তেখেতৰ নচৰ অনাৰ পৰা আৰম্ভ কৰি পেলাই সকলো ব্যৱস্থা এতিয়া লৈ আছে ভৱিষ্যতত হয়তোবা জুবিন গাৰ্গৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰিবৰ কাৰণেও চৰকাৰে ব্যৱস্থা ল'ব আজি আমি কোকৰাঝাৰবাসী ৰাইজ বা অসমৰ চুকে কোণে সমগ্ৰ ভাৰতবৰ্ষ সি হিন্দী গীত গাইছিলে বড়ো গীত গাইছিলে বাংলা গীত গাইছিলে অসমীয়া গীত গাইছিলে আৰু ইংৰাজী গীতো গাইছিলে আৰু শেষ সময় যিটো শেষ গীত বুলি ক'ব লাগিব যে মানে টিয়াৰছন ৰিবেট যিটো ইংৰাজী গীত তেওঁ ছিংগাপুৰত পৰিৱেশন কৰিছিল তাৰপিছত তেওঁ এতিয়া আমাৰ মাজত তো তেখেতৰ স্মৰণত তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে আমি কোকৰাঝাৰবাসী ৰাইজক আজি সমবেত হৈছে মই প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰৰ ওচৰত তেখেতৰ বিদেশী আত্মা সদায় যাতে চিৰশান্তিত থাকে